হাই ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ দক্ষিণ পাটত আৰু ইয়াত এখন অসমীয়া ধাৰাবাহিকৰ কাম পূৰ্ণগতিত চলি আছে। ফাগুনৰ বতাহ বলি আছে, মাজুলীৰ ফ্ৰেছ হাৱা আৰু ফাগুনৰ বতৰত ফাগুনৰ লগতে জড়িত এখন ধাৰাবাহিকৰ কাম পূৰ্ণগতিত চলি আছে। ফাগুনৰ নামটোৰ লগতে জড়িত চিৰিয়েলখনৰ নামটো হৈছে নেদেখা ফাগুন। আপোনালোকক শ্বুটিঙৰ সমগ্ৰ পৰিৱেশটো দেখুৱাম, কিন্তু তাৰ আগতে যিহেতু আমি আছোঁ মাজুলীৰ দক্ষিণপাট সত্ৰত, গতিকে সত্ৰৰ পৰিৱেশটো অকণমান আপোনালোকক পোনপ্ৰথমে দেখুৱাই লৈছোঁ। চাই থাকিব, শ্বুটিং দেখুৱাম, শ্বুটিং কেনেকৈ হয়। প্ৰথমে আহক তেন্তে চাওঁ আমি দক্ষিণপাট সত্ৰৰ পৰিৱেশটো। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বৰ্তমান মোৰ লগত উপস্থিত আছে জনপ্ৰিয় অভিনেতা, সকলোৰে পৰিচিত শশাংক দা। নমস্কাৰ। আমাৰ শ্বুটিং চলি আছে মাজুলীত। পংকজ গগৈ পৰিচালনাৰে নতুন ধাৰাবাহিক নেদেখা ফাগুন। গতিকে আপোনালোকে নিয়ৰ ফুলক যেনেকৈ মৰম কৰিছিলে, তেনেকৈ আমাৰ এই নেদেখা ফাগুনকো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। সকলো অভিনেতা অভিনেত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বহুত নতুন অভিনেতা অভিনেত্ৰীয়ে এই চিৰিয়েলখনত অভিনয় কৰাৰ সুযোগ পাইছে, সেইবাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এতিয়া শশাংক দাৰ লগত গৈ আছোঁ শ্বুটিঙৰ কাৰণে। লোকেশ্যনটো ক'ত? লোকেশ্যনটো বগৰীগুৰি। মিচিং সম্প্ৰদায়ৰ মানুহ আছে। আজি আলি আলিগাং আছে। আলি আলিগাঙৰ আমি ৰাতি শ্বুট হ'ব আৰু দিনত এতিয়া আমি অলপ কাম আছে, সেইখিনি কৰিম আৰু। ঠিক আছে, আপোনালোকক আলি আলিগাঙৰ পৰিৱেশটো দেখুৱাম। আৰু এজন দাদা আছে। নমস্কাৰ, মোৰ নাম উদিত ভাস্কৰ। এই ধাৰাবাহিকখনত শশাংকতে সুবিধাটো দিয়াৰ বাবে ময়ো ভুমুকি মাৰিছোঁ। বহুত শিকিছোঁ। তাকে লোকেশ্যনলৈ যাওঁ, ভাল লাগিব। আহক তেন্তে। আমি আহি পালোহি শ্বুটিং লোকেশ্যনত। শ্বুটিং চলি আছে। খুব সুন্দৰ লোকেশ্যন, মাজুলীৰ বগৰীগুৰি। খুব সুন্দৰ পৰিৱেশ, আপোনালোকক দেখাই আছোঁ পৰিৱেশটো। অকণমান শ্বুটিঙো দেখুৱাই দিম, কেনেকৈ হয় শ্বুটিং। বেছিকৈ দেখুৱাব নোৱাৰি যিহেতু। চাই থাকিব, গোটেই পৰিৱেশটো মই আপোনালোকক দেখাই আছোঁ। চাই থাকিব। সৰু মানসিকতা চিন্তাৰে তোৰ মগজটো হৈ থাকে। তোৰ পৰা আদৰ্শ শিক্ষা ল'বলৈ তোৰ কেলে মতা নাই? তোক নেক্সট টাইম যদি আপুনি ভালে কৈছোঁ, ইয়াৰ পৰা যা, নহ'লে হাত ভৰি মুখ একো নাথাকিব, বাঢ়িব যাব নোৱাৰি। কথা নকবি। মোৰ লগত আছে পবিত্ৰ দা, সকলোৱে চিনি পায়ে। পবিত্ৰ দা, কি ক'বা নেদেখা ফাগুনৰ বিষয়ে? এখন নতুন ধাৰাবাহিক নেদেখা ফাগুন আহি আছে অতি সোনকালে আপোনালোকৰ মাজলৈ। আমি ইয়াত শ্বুটিং কৰি আছোঁ মাজুলীত। খুব সুন্দৰ লোকেশ্যন, মনোমোহা লোকেশ্যন। এখন মিচিং গাঁও, ইয়াতে কৈ আছোঁ। তাতে আজি আলি আলিগাং শ্বুট কৰিব গোটেই পৰিৱেশটো পাই গৈছোঁ। গোটেই পৰিৱেশটো পাইছোঁ, খুব ধুনীয়া লাগিছে। আমাৰ ইয়াত অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী কেইবাজনী ইয়াত অভিনয় কৰিছে। ভাল লাগিছে শ্বুটিং কৰি। নিপনে বা কেৰেক্টাৰ এটা কৰিব, সৰু কেৰেক্টাৰ এটাক মাতি আনিছোঁ। থেংক ইউ। আৰু এইটো পবিত্ৰ দাই চান্স দিছে। আমাৰ কিশোৰ আছে। কিশোৰ দা কিশোৰ আছে। দেখাই আছোঁ। চাওক, চবেই চিনি পাইছে। হাই কিশোৰ দা, হাই। কি ক'ব নেদেখা ফাগুনৰ বতৰ, তাতে আজি আলি আলিগাং মিচিং পৰিৱেশত? একদম খুব ধুনীয়া। আৰু আলি আলিগাঙতে মই দেখাও নাছিলোঁ।
আৰু এবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ মাজুলীত আলিয়াই যিহেতু মিচিং পৰিৱেশটো বেছি আছে ত' সঁচাকৈ ভাল লাগিছে। আৰু যিহেতু আমি শ্বুটিং আছোঁ ফাগুনৰ বতৰ, ফাগুন নেদেখা ফাগুন চিৰিয়েলৰ নাম, ত' খুব ধুনীয়া এটা পৰিৱেশ। মিচিং ঘৰবোৰ দেখিছে, চাংঘৰ, পংকজ গগৈৰ ডাইৰেকশ্যন আৰু ৰেঙনিত হ'ব, ৰেঙনিত সম্প্ৰচাৰিত হ'ব, টেলিকাষ্ট কৰিম। আৰু বহুত দিনৰ পিছত মইতো ৰেঙনিত ফাৰ্ষ্ট টাইম কৰি আছোঁ, ৰেঙনি চেনেলত। মই ৰঙৰ কৰিলোঁ লাষ্ট দুখন, এইখন প্ৰথম কৰিছোঁ ৰেঙনিত। বাকী ৰাইজে ভিডিঅ' চংবিলাকত দেখিয়ে থাকে আৰু সেই কিশোৰদাই গান বহুত কৰে। গানত যেনেকৈ আঁকোৱালি লৈছে আশা কৰোঁ এইখন চিৰিয়েলো আঁকোৱালি ল'ব। ধন্যবাদ। বাকী আমাৰ লগত আছে জ্যেষ্ঠ অভিনেতা আমাৰ মৰমৰ ভাইমন দা, যোৰহাটৰ হয় ভাইমন দা। কওক নেদেখা ফাগুনৰ কথা। নেদেখা ফাগুনৰ ৰেঙনিত এখন বাজিব, কিন্তু কথাটো হ'ল কি মই ফাৰ্ষ্ট টাইম কৰিম ৰেঙনিত, আৰু ইয়াৰ আগতে অন্য কাম কৰি আছোঁ। কিন্তু মাজুলীলৈ আহিলোঁ আজি আলি আই লৃগাং আমাৰ অসমৰ জনগোষ্ঠীয় পৰম্পৰা অনুসৰি আজি আলি আই লৃগাং, আজি মিচিং জনগোষ্ঠী আলি আই লৃগাং আমাৰ জনগোষ্ঠী, অসমৰ জনগোষ্ঠীসমূহৰ এটা ৰঙীন পৰিৱেশ। সঁচাকৈ ইমান মনোমোহা ৰঙীন পৰিৱেশ, ইমান ভাল লাগিছে ইয়াত আহি। সকলোকে লগ পাইছোঁ, গোটেই গাঁওখনৰ পৰিৱেশটো উখল মাখল এটা পৰিৱেশ। আৰু এই উখল মাখল পৰিৱেশৰ মাজতে আজি নেদেখা ফাগুনৰ শ্বুটিং চলি আছে। ফাগুনৰ বতৰ, গোটেই পৰিৱেশটো সলনি হৈছে, ৰঙা মদাৰ চাৰিওফালে, আৰু গোটেই জনজাতীয় পৰম্পৰাত আমাৰ সকলৰ যি পোচাক, ৰঙীন পোচাক, পৰিৱেশটোৱে ৰঙীন, অতি ভাল লাগিছে। আৰু সেইমতে এইখিনি আগবাঢ়ি যাব। আৰু নেদেখা ফাগুন এটা বেলেগ, শব্দটোৰ নামটোৱে বেলেগ, সেইকাৰণে ইয়াৰ পৰা বহুত আশা কৰিছোঁ। বাকী গোটেই দেখুৱাই থাকিম, চাই থাকিব। তই জানো ল'ৰা চিনি পাওঁ? সখীৰ ল'ৰা। সখীৰ ল'ৰা, তাতকৈ কি পৰিচয় লাগে? তাতকৈ আৰু কি পৰিচয় লাগে? যি ভাল দেখা কৰি আইতা চলি যোৱা, আইতা চলি যোৱা। অঁ ধৰা বেলেগটো কোৱা, আমাৰ মামা মাকো মাৰি পেলাব নেকি? চাই থকা চাই থকা চাই থকা, বেলেগ নাচাবা, বেলেগ নাচাবা, বেলেগ নাচাবা, চাই থকা চাই থকা চাই থকা চাই থকা চাই থকা। ঐ মন ৰাখিবা, বাঁহতে লৈছিলা নে সোঁহাতে লৈছিলা মন ৰাখিবা, তুমি বাঁহতে। সেইটো চাবা পিছত আছে তো। মোৰ মুখ চাবলৈ মন নাযায় নহয়।